গুড মৰ্নিং সকলোকে নমস্কাৰ পূজা বৰা ইউটিউব চেনেলটো নটা ব্লগলৈ স্বাগতম জনাইছোঁ লগতে ফেচবুক পেজলৈকো আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ গুড মৰ্নিং বুলি কৈছোঁহে কিন্তু ৰাতিপুৱা হৈ থকা নাই আৰু দুপৰীয়া ভাত পানী খাই বৈ একে উঠিলোঁ ভাত পানী খাই বৈ উঠাৰ পিছত একেবাৰে বুলি ভাবিলোঁ পকা আম কেইটামান আছিলে মানে আমাৰ গছৰে হয় এবাৰ প্ৰথমকৈ লাগিছে ভাবিলোঁ চবেই একেলগতে বহি আৰু আমকেইটা কাটি ধুনীয়াকৈ খাওঁ সেইটো কাৰণে মায়ে এইফালে আম কুটি আছে এইফালে মায়ে আম কুটি আছে আৰু আমি একেলগতে বহি আছোঁ আৰু বহি মানে মায়ে আম কুটি আৰু হ'ব আৰু তাৰপাছতে আমাক দিব আমি খাম বুলি এইফালে দেহা বহিছে দেখিছেনে নাই তাৰপিছত এইফালে হৈছে আমাৰ ছোৱালী এইফালে দেউতাই লৈ আছে আৰু সি একদম আমাৰ মুখলৈ পূৰা চাই আছে আমি যে আম খাই আছোঁ সি তেলেকা তেলেকিকৈ চাই আছে বেছি কি কৰিব খাবতো নোৱাৰে এইফালে এতিয়া তাৰ খাব পৰা হোৱা নাই 5 মাহ হৈছেহে মুখত ভাত দিয়া পাতিম আৰু 6 মাহত তাৰপাছতে কিবা কিবি এটা আৰু এনেই মুখত লগাই দিয়া হ'ব আৰু সেয়া এইফালে আমাৰ আম কুটিও হ'ল এইফালে এয়া খাই আছোঁ আৰু আমাৰ দেহা বহাইকজনী হৈছে এইফালে চাক ছোৱালীয়ে চাই আছে কেনেকৈ দেউতা মুখলৈ ভাবিছে এটা চবেই খাই আছে দেউতাইনো কিয় খোৱা নাই আপোনালোকে বাৰু ৰাইচ কেক আগতে দেখিছেনে বা বনাই পাইছেনে বা নিজে খাইছেনে ঘৰত নিজে বনাই পিনে আৰু ৰাইচ কেক কেনেকৈ বনাই আজি গোটেই ভিডিঅ'টো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ গতিকে শেষলৈকে চাব আৰু একদম পূৰা ছেকেণ্ডত হৈ যায় মানে ঘৰত আলহী অহাৰ লগে লগে আলহী একদম বহাই থৈ মানে একে ছেকেণ্ডত আৰু মিনিটো নালাগে এনেকৈ পূৰা ধুনীয়াকৈ কুকাৰত পানীখিনি উতলাই ল'ব লাগিব প্ৰথমতে পিঠাগুড়িখিনি ধুনীয়াকৈ খুন্দি লৈ পিনে তাতে ধুনীয়াকৈ আপোনালোকে গাখীৰো দিব পাৰে চেনি মিলাই দিব পাৰে বা গুড় দিব পাৰে ধুনীয়াকৈ অলপ সানিব লাগিব আৰু পূৰা পেনপেনীয়াকৈ নহয় আৰু একদম পূৰা যেনেকৈ দেখিছে চাউল নিচিনা ধুনীয়া হৈ আছে পিঠাগুড়িখিনি ঠিক তেনেধৰণৰ সানিব লাগিব আৰু গিলাচ ল'ব লাগিব যিমানটো ডাঙৰ পৰিমাণে পাৰে সৰু হ'লে বেছি ভাল মানে ধুনীয়াকৈ সিজি যায় আৰু বেছি ডাঙৰ হ'লে কেতিয়াবা ভিতৰটো ভালকৈ নিসিজেগৈ এনেকৈ কুকাৰ একদম পূৰা পানী বহাই দি পিনে চিটি মৰালৈকে ৰাখিব লাগিব যেতিয়া পূৰা পানী উতলি যায় মুখত বহাই দিলে বছ ৰাইচ কেক একদম হৈ গ'ল ছেকেণ্ডত মানে আলহী বহি থাকিলে এইফালে চিটিটো খোলাৰ ওচৰতে ধুনীয়াকৈ গিলাচটোৰ তলফালে আকৌ ফুটা এটা কৰি ল'ব লাগে ফুটাটো কৰি লৈ পিনে ধুনীয়াকৈ বহাই দিলে হৈ গ'ল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কাইলৈ পুনৰ এটা ভিডিঅ' দি লগ পাই আছোঁ গতিকে আজি ভিডিঅ' পাই বিদায় বাই বাই